Hello everyone. আজি আমি নৱম শ্ৰেণী ক্লাছ 9 গণিত ম্যাথমেটিক্সৰ অনুশীলনী 4.3 এক্সাৰসাইজ 4.3 কোৱেশ্চন নম্বৰ 7 ৰ ৰমন নম্বৰ 5 টো সলভ কৰিম আৰু এটো হৈছে আমাৰ এই অধ্যায়ৰ এই চেপ্টাৰৰ পাৰ্ট 33 খণ্ড 33 ঠিক আছে এট ফাৰ্স্ট আমি কোৱেশ্চনটো চাই লৈছো the perimeter of a rectangular plot of land is 66 meter taking its length as x meter and breadth as y meter write a linear equation of the information আয়তকাৰ এডৰা মাটিৰ পৰিসীমা হৈছে 66 মিটাৰ মাটিডৰাৰ দৈৰ্ঘ্য x মিটাৰ আৰু প্ৰস্থ y মিটাৰ ধৰি ইয়াৰ সমীকৰণটো গঠন কৰা ঠিক আছে এট ফাৰ্স্ট আমাক কি কৈছে আমাৰ এডখৰ আয়তকাৰ ৰূপত থকা আয়তকাৰ এডখৰ মাটিৰ কথা কৈছে হলনে মই ইয়াত এনে এটা কি কৰিলো মই এটা ছবি আঁকি দিলো এটা ফিগাৰ আঁকিছো আৰু ফিগাৰটো মই ধৰি লৈছো তোমালোকে দেখিছা ফিগাৰটো এটা কিহৰ ফিগাৰ হয় এটা ৰেক্টেংগল এটা আয়তৰ ফিগাৰ হয় হয়নে আৰু মই ধৰি লৈছো যে এই ফিগাৰটোৱে হৈছে আমাক এই প্ৰশ্নত কোৱা আয়তকাৰ ৰূপত থকা মাটিডখৰৰ কথা কৈছে হবনে আৰু প্ৰশ্নৰ মতে প্ৰশ্নত আমাক কৈ দিছিলে যে আয়তকাৰ মাটিডখৰৰ দৈৰ্ঘ্য লেন্থ কিমান ধৰিব দিছে লেন্থটো x মিটাৰ ধৰিব দিছে মই x লৈ লৈছো হয়নে আৰু প্ৰস্থ ব্ৰেথটো কিমান ধৰিব দিছে y মিটাৰ ধৰিব দিছে লেন্থ বুলি ক'লে সদায় লেন্থটো কি বুজায় কিমান দীঘল আৰু ব্ৰেথ বুলি ক'লে প্ৰস্থই কি বুজায় সদায় কিমান শকত হয়নে আৰু তোমালোকে জানা আয়তৰ ক্ষেত্ৰত ৰেক্টেংগুলাৰ কি হয় তাৰ অপোজিট সাইড বিলাক সদায় ইকুৱেল হয় হয়নে অপোজিট সাইড বিলাক ইকুৱেল হয় আয়তৰ ক্ষেত্ৰত কি হয় তাৰ বিপৰীত বাহুবিলাক সমান হয় তেন্তে ইয়াৰ পৰা ইয়ালৈ যদি x মিটাৰ আছে তেন্তে এই ওপৰৰ এডখৰ বা এডখৰলৈ x মিটাৰে থাকিব লাগিব আৰু ইয়াৰ পৰা ইয়ালৈ যদি y মিটাৰ আছে তেন্তে এডখৰো কিমান থাকিব লাগিব y মিটাৰে থাকিব লাগিব প্ৰথম কথা হলনে ঠিক আছে নেক্সট আমাক ইয়াত কি কৈছিলে পেৰিমিটাৰ পৰিসীমা কথা কৈছে সো পেৰিমিটাৰ মানে কি আচলতে পৰিসীমা মানে কি ইনেটো ক'ব গ'লে আয়তৰ ক্ষেত্ৰত পেৰিমিটাৰ পৰিসীমাৰ ফৰ্মুলা আছে যোনটো ফৰ্মুলা তোমালোকে মনত ৰাখাটো বহুত কম্পালসৰি হয়নে কিন্তু আচলতে ফৰ্মুলাটো কেনেকৈ ডিৰাইভ কৰা হৈছে মই এইটো কৈ দিছো সো দৈৰ্ঘ্য বুলি কওঁতে এডখৰ বা এডখৰলৈ আছিল লেন্থটো হয়নে এইটো আকৌ ব্ৰেথ তাৰ প্ৰস্থ হয় এইটো আকৌ দৈৰ্ঘ্য হয় তাৰ লেন্থ এইটো আকৌ তাৰ প্ৰস্থ হয় ব্ৰেথ হয়নে ক্লিয়াৰলি চাই পিনে তোমালোকে গম পাইছা যে ইয়াত দৈৰ্ঘ্যও দুটা আছে আৰু প্ৰস্থও দুটা আছে হয়নে আৰু মই কি বুলি ক'লো পেৰিমিটাৰ মানে কি হয় পেৰিমিটাৰ মানে গোটেই ছবিটোৰ মুঠ বাউণ্ডাৰী যদি তোমালোকে যোৱা তেন্তে গোটেই ছবিটোৰ বাউণ্ডাৰী গিটাৰ টোটেল লেন্থ যিমান আছে হেতুকে তাৰ পৰিসীমা বুলি কোৱা হয় মানে বাউণ্ডাৰী গিটাৰ টোটেল দৈৰ্ঘ্য যিমান আছে হেতুৱে তাক পৰিসীমাৰ পেৰিমিটাৰ বুলি কোৱা হয় হলনে তেন্তে চোৱা ইয়াৰ ফৰ্মুলাটো তেন্তে কি হ'ব দুটা দৈৰ্ঘ্য থাকে আমি গম পালো হলনে দুটা লেন্থ থাকে আৰু দুটা ব্ৰেথ আছে ইয়াত হয়নে এইটো লেন্থ হয় এইটো ব্ৰেথ হয় হয়নে দুটা দৈৰ্ঘ্য থাকে ইয়াত দুটা দৈৰ্ঘ্য থাকে আৰু দুটা প্ৰস্থ থাকে হয়নে দুটা প্ৰস্থ থাকে চোৱা দৈৰ্ঘ্য দুটা এইটো দুটা l কিমান হৈ গ'ল 2l হৈ গ'ল প্লাস b দুটা আছে 2b হৈ গ'ল হয়নে 2 দৈৰ্ঘ্য আৰু 2 প্ৰস্থ হৈ গ'ল হল দুটাতে 2 আছিলে 2 টো আমি কমন ল'ব পাৰো ইয়াৰ পৰা যদি 2 টো কমন লয় কিমান হৈ যাব 2 টো আমি কমন লৈলো থাকি গ'ল l + b হয়নে এই 2 টো যদি কমন লৈ গ'ল থাকি যাব কিমান দৈৰ্ঘ্য যোগ প্ৰস্থ থাকি যাব বুজি পালানে সো 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ 2 * লেন্থ + ব্ৰেথ এইটোৱে হৈছে আমাৰ ৰেক্টেংগুলাৰ পেৰিমিটাৰ আয়তৰ পৰিসীমাৰ ফৰ্মুলা হলনে তেন্তে প্ৰশ্নটোৰ মতে আমাক লেন্থটো ধৰিব দিছিলে x মিটাৰ আমি ধৰি লৈছো ব্ৰেথটো ধৰিব দিছিলে আমাক y মিটাৰ ধৰি লৈছো হলনে আয়তকাৰ মাটিডখৰৰ দৈৰ্ঘ্য হৈছে x মিটাৰ আৰু আয়তকাৰ মাটিডখৰৰ প্ৰস্থ হৈছে y মিটাৰ প্ৰশ্নত যেনেকৈ কৈছিলে আমি ধৰি ললো এটা একৰ্ডিং টু কোৱেশ্চন প্ৰশ্নৰ মতে আমি গুছি আহিলো প্ৰশ্নৰ মতে তাৰ পৰিসীমা কিমান হয় বুলি কৈছিলে পৰিসীমাটো 66 মিটাৰ হয় বুলি কৈ দিছিলে হলনে তেন্তে পৰিসীমাৰ ফৰ্মুলাটো আমি গম পালোৱে তোমালোকে ডাইৰেক্টলি মনত ৰাখিলে বেছি ভাল হয় ফৰ্মুলাবিলাক সো ফৰ্মুলা কোৱেশ্চনৰ মতে তেন্তে 2 যোগ দৈৰ্ঘ্য যোগ 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ 2 * লেন্থ + ব্ৰেথ = কিমান হয় 66 মিটাৰ হয় বুজি পালানে মানে তেন্তে প্ৰশ্নৰ মতে কি হয় 2 যোগ দৈৰ্ঘ্য যোগ প্ৰস্থ 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ = 66 মিটাৰ হয় পাই গলো আমি এটা ইকুৱেশনটো ভালকৈ ফৰ্ম কৰিব হলে প্ৰথম কথাটো আমি 2 টো যদি অতৰাই দিও 2 টো অতৰাই নিবলৈ আমি কি কৰিব লাগিব 2 এটা আমি হৰণ কৰিব লাগিব ডিভাইড কৰিব লাগিব বাওফালে যদি বাওফালে 2 ডিভাইড কৰো হুফালে আমি 2 ডিভাইড কৰিব লাগিব হৰণ কৰিব লাগিব মানে 2 টো কেনসেল আউট গল ইয়াত 2 এ 66 ক যায় 33 টাইমছ থাকি গল l + b = 33 মানে আমাৰ কি থাকি গল দৈৰ্ঘ্য যোগ প্ৰস্থ সমান 33 বুলি থাকি গল এটোৱে হৈছে আমাৰ পাবলগীয়া সমীকৰণটো ইকুৱেশনটো বুজি পালানে এটা আমাক প্ৰশ্নটোত অকল সমীকৰণটোহে বিচাৰিছিলে ইকুৱেশনটো বিচাৰিছিলে আমাক ইয়াৰ পৰা কোনো গ্ৰাফ কোনো লেখ অঙ্কন কৰিব কোৱা নাছিলে কিন্তু যদি বাই চান্স পৰীক্ষাত তোমালোকৰ লেখডাল গ্ৰাফডালো ড্ৰ কৰিবলৈ আহে তোমালোকেতো জানাই নিয়মবিলাক হয় মানে সমীকৰণটো যদি আমি পাই গলো এটা তোমালোকে গ্ৰাফডালো ড্ৰ কৰিব পৰা গ্ৰাফডালৰ কাৰণে আমি প্ৰথম তাৰ কোঅৰ্ডিনেট গিটা স্থানাংক গিটা উলিয়াই ল'ব লাগে হয়নে x y ইয়াত চোৱা যদি আমি x ৰ ভ্যালু ওকে yes wait আমাক দৈৰ্ঘ্য আমি ইয়াত কিমান লৈছিলো x লৈছিলো আৰু প্ৰস্থ কিমান লৈছিলো y লৈছিলো হয়নে সো আমাৰ সমীকৰণটোৰ মতে তেন্তে কিমান হ'ব
x plus y equal to 33 হলনে ইয়াত চোৱা x ৰ মানটো যেতিয়া 0 লওঁ x ৰ মানটো 0 লোৱাৰ লগে লগে y মানটো কিমান হৈ গ'ল y মানটো 33 হৈ গ'ল আকৌ y মানটো 0 লোৱাৰ লগে লগে x ৰ মানটো কিমান হৈ গ'ল x ৰ মানটো 33 হৈ গ'ল পাই গ'ল আমি কোঅৰ্ডিনেট গিটা কি হয় তেন্তে প্ৰথম কোঅৰ্ডিনেটটো হৈছে 0, 33 আৰু দ্বিতীয় কোঅৰ্ডিনেটটো দ্বিতীয় স্থানাংকটো কিমান হয় x ৰ মান যেতিয়া 33 হয় y মানটো কিমান 0 সো কোঅৰ্ডিনেট গিটা স্থানাংক গিটা পাই গ'লো এটা তোমালোকে গ্ৰাফত ড্ৰ কৰি দিব পাৰা ভেৰি ইজি হয় না Okay, so students, যদি তোমালোকৰ ভিডিঅ' বিলাক ভাল লাগিছে, don't forget to like, share and subscribe. Thank you.